এতিয়া কাম বানো নহৈছি হয় যাওঁ কি কৰো হাততো পইচা নাই এইটোতো ছাগালে ছাগালতে বেছি যাওঁ কি ছাগালটো বান্ধি থৈ দিলো এতিয়া বেপাৰী অহা নাই ক'ত বেচো এতিয়া চালা বেপাৰীটো আহিলি ভাল আছিল ছাগালটো বিক্ৰীয়ে কৰি দিবা পইচাও নাই হাতত ছাগাল আছিল নেকি বেচপাৰ আহিছিল নেকি মাথো নাহান পাইছো ৰ চাই ৰ বেপাৰী ছাগাল এটা আছিল হা বেচপাৰ কি ছাগাল নো পাঠা এটা আছিল হা বেপাৰী পাঠা ছাগাল নেকি কি দাম কৈছ হা দাম 1500 মান দিলে বুঝ কি ছাগালটো চাব পাৰিম না বাবা আৰু বাহিৰতে বান্ধাই আছে আহ আহ ছাগালটো চৰি আছে চাম বোলা এইটো ছাগাল 1500 ওজন কিমান মান আছে নো নহয় সেইটো 1500 নাপায় এইটো ছাগাল 5 কেজিও নহয় হা 1500 টকা দিব নহয় এইটো নহয় এই বেপাৰী আজিকালি পাঠা ছাগালৰ দাম বেছি গম পাই না লকডাউনৰ পৰা আপুনি নেজুদি নক নেজুদি নাই বহুত বেপাৰী থাকে এইটো ছাগাল 1500 যাওক 1400 টকা দিছো যাওক যাওক কি 1400 টাকা এই 1500 এই একটাও কম নহয় দিয়ক 2000 টকা হ'ব 5 দিন মান ৰাখলি আৰু বাদ দিয়ক এইটো ছাগাল নেনাও এইটো ছাগালৰ 5 কেজি নহয় এইটো বাদ দিয়ক নাংমান ছাগাল নেনাও বেপাৰী শুনা তক বেপাৰী 50 টকা এটা কমাই দিছো দিয়ক নেউনা নেনাও বা মোৰো এখন বিয়াত অৰ্ডাৰ পাইছি ন এই নেউঙে দিয়ক বাদ দিয়ক ভালে হ'ল দে মোৰ পইচা আনিছিল হাতত বেপাৰীটো যে আহিলা খোৱাৰ পৰা ইটা চুৰ কৰি ধৰাত নপৰিল দে ৰেখা তোৰ কি খবৰ খবৰ ভাল ৰ কি হা ভাই তুমি মন চন কিবা বয়াকে মাৰি আছ কি হৈছে তোমাৰ কি কৰিবা আৰু মন বেয়া দা কিয় এ বগা পাঠা এটা হেৰিছি সৰু পাঠা এটা কেইদিনমান হা 2 দিন মান হলা কয় নাই কয়ে নাই এতিয়া বিচৰি আছো বিচৰিয়ে বনাই হা এই বিচৰা লক্ষ্য কাৰণে এটা ললো আৰু পঢ়াটো কলো কমাই তুমি দেখছো না কি হা ছাগলটো নাই ই বোলে দেখছি ৰবা ক'ৰবাত কিবা বগা পাঠা নেকি পাঠা ন পাঠা বগা পাঠা পাঠাটো বোলে কাবাই কিবা ধৰি নিছি ৰছী দি বান্ধি কিনে দেখছি হয় নেকি মই দেখা মানে কি জানো না মই দেখা নাই মোৰ সৰু ভাইটোহে দেখছি মোক কৈছি আৰু এইটো ছাগালটো বেচলাক নেকি কাবাত কবাচোন সৰু ভাইৰে কৈ চাবা কোনবা মানুহ কোনবা চলি হ'ব দা কম দা হ'ব না মকচিন ঘৰত কৈছিলি ছাগাল এটা সেই দেখা বুলি বেপাৰী না বুলি ক'ত বেপাৰী আছিলে তো দেখছিলি না তই দেখা চিনি পাবি না তই কথা চিনি পাবি তুমি এটা কাম কৰবা তুমি আৰু আকৌ কৈ যাবা লৈ কিনে দেখো ক'ৰবাত ৰাস্তাত ইয়াক ধৰি গৰু মাৰি দিবা দাদা আমি কালি তুমি দেখাই দিবা মোক হ'ব না এক মই এতিয়া এই মোক দেখি দিব যাওঁতে এইবোৰ লগত ছাগালৰ দিনত চুৰ হয় না উপায় নাই ছাগালো চুৰ কৰা হৈছে হে তেৰিকা এই যো কান্দা বাদ দিয়ে লাহান বল যো ছাৰ মোৰ পইচাটো গোটেই জগাল নাই ৰ'ব হয় নেকি আপুনি অপাৰেশ্যনটো চালু ৰাখক পইচাটো জগাল নাই মই যাই পেলাই মেডিকেলত জমা দিম দিয়ক দিয়ক ছাগালটো বেচলোঁ এখনি হাত পইচা পালোঁ মেডিকেলতো পইচা দিবা লাগব এতিয়া বা কাম চামো নাই পইচাখিনি ক'ৰ পৰা মিলাম এতিয়া মই কামো বন্ধ হ'ল বৰ টেনচন কয় কি কৰোঁ এতিয়া কি হলে দাদা তই বোলে মোৰ বোলে ছাগালটো বেছি চাই বেপাৰী তাতে শুনি কৈছে আপোনাৰ এই কৈছিলো এটা চলি এটাই ক'ত চলি মাতি নকচোন তই কি কৈছি কি তই মোক কেনে দেখছা ছাগাল চুৰ কৰা ছাগালটো বেচিছিলি মই দেখাইছো কি কথাটো সঁচা নেকি না মিছা
মাক মেডিকেলত থৈছো অপাৰেশ্যনৰ কাৰণে পইচা লাগে। অ হয় নেকি? অ তইতো মোক কলি মই তোক অলপমান সহায় কৰিলি হয়। হয় দাদা, মই নিৰুপায় হৈ বেচবা লগা হৈছে। এতিয়া এই মাত্ৰ ডাক্তৰে ফোন মাৰছি, পইচা শেষ নিদি নহয় আৰু লাগে এই পইচা। নহয় দাদা, পইচাটো পালি মই কাম চাম নাই, পইচাটো পালি আপোনাক দিম দিয়ক মই ঘূৰাই পালে। মায়ে কি মেডিকেলত থৈছে নেকি? অ এতিয়া হ'ব দে, নাঙাতে মোক দিবা পইচাখিনি। তোক মই এখন সহায় কৰিলো দে, নাঙাতে দিবা পইচা। আৰু এনে কাম নকৰিবি ভাই, গম না? নকৰিবি এনে কাম আৰু। নকৰো দিয়ক দাদা, আৰু নকৰো মই এনে কাম। দে হ'ব আৰু নকৰিবি কিন্তু। মই নিৰুপায় হৈ এলা কাম কৰিব লগা হ'ল, আগতেতো এলা কাম কৰাই নাছিলো। তই যাবি তই মেডিকেলত দি আহিবি পইচাখিনি। হ'ব দিয়ক দাদা। ভাই যি হৈছে ঘৰত যাওঁ বল। Hi guys. প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। শ্বেয়াৰ কৰি দিব আৰু ভাই কল তো আকে চলি হাই গাইছ। ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা কৰি ভিডিঅ'টো এনে বানলো ভুল হ'ব পাৰে, কমেণ্ট চমেণ্ট মাৰি দিব।